গুড মৰ্ণিং ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ শিৱ মন্দিৰলৈ। আজি শাওণ মাহৰ শেষৰটো সোমবাৰ, গতিকে মই সোমবাৰৰ দিনকেইটাত ব্ৰততো আছোঁ, গতিকে সেইবাবে আজি শেষৰ সোমবাৰ যাবলৈ ওলাইছোঁ মন্দিৰলৈ। আমাৰ ঘৰৰ ওচৰতে মন্দিৰ এটা আছে আৰু গৈ পেলাই খুবেই ভাল লাগে। এটা ঠাণ্ডা পৰিৱেশ হয় মন্দিৰটো, সেইকাৰণে তালৈকে যাব ওলাইছোঁ। মই সেই মন্দিৰটোলৈকে যাওঁ প্ৰায়ভাগ, আৰু এতিয়া যাব ওলাইছোঁ। আৰু আপোনালোকক এটা মই চিক্ৰেট বতাব খুজিছোঁ। আপোনালোকে জানেনে নাই মই নাজানো। শিৱলিংগত সকলোৱে জানে যে গাখীৰ আৰু পানী ঢালে, আৰু লগতে আৰু এটা বস্তু ঢালিব লাগে, তেতিয়া ঘৰখনৰ উন্নতি সাধন হয়। গতিকে সেইটো আপোনালোকে জানেনে বাৰু কি? এতিয়া চিক্ৰেটটো নকওঁ, মই মন্দিৰত গৈ পেলাই ক'ম। ব'লকচোন, সেই চিক্ৰেটটোনো কি ব'লক। এয়া কল্পনা, মই মন্দিৰলৈ আহি আছোঁ। ওচৰতে হয়, গতিকে খোজকাঢ়ি আহি আছোঁ। ব'লক মন্দিৰ দেখাম অলপ পিছত। আমি বৰ্তমান মন্দিৰ আহি পাইছোঁহি। এতিয়া ভিতৰৰ ফালে যাওঁ, চাকি গছ জ্বলাই লওঁ। শাওণ মাহত শিৱলিংগত কুঁহিয়াৰ ৰস ঢালিলে ঘৰখনৰ উন্নতি সাধন হয়। সেইটোৱেই আছিল চিক্ৰেট। চাকিটো কৰি ফালৰ পৰা জ্বলাই তাৰপিছত এইফালে ঘূৰাই দেখিছে আৰু মানুহ আমাৰ বৰ্তমান পূজা দিয়া হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ। আহি ঘৰ পাইছোঁহি। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'লৈ আহিম।